এইডাল ষ্টেণ্ড দেখিছেনে? আজি ইয়াতে বনাবলৈ লৈছোঁ কেইটামান ইডলি। আৰু ইডলিকেইটা একেলগে 24টা ইডলি ষ্টেণ্ডডালত হয়। আৰু ইডলিখিনি বনাবৰ বাবে মই কেঁচা পিঠাগুড়ি ঘিউ দি অকণমান নাৰিকল দি পেলাই গুলি পেলাই আধা ঘণ্টাৰ বাবে ৰাখি দিছিলোঁ। যদি আপোনালোকক ৰেচিপি লাগে কমেণ্ট কৰিব, মই দি দিম। পিঠাকেইটা বনাবলৈ কুকাৰটোত অকণমান গৰম পানী আগতীয়াকৈ গৰমাই লৈছিলোঁ আৰু তাৰপিছত ষ্টেণ্ডডালত ধুনীয়াকৈ দি লৈ পেলাই অকণমানকৈ দি লৈ পেলাই কেইটামান খিচমিচ দেখিবলৈ ভাল লগাৰ বাবে মাজতে দি দিছিলোঁ আৰু দি লৈ পেলাই গৰমাই থোৱা পানীখিনিত ষ্টেণ্ডডাল সুমুৱাই কুকাৰটো গেছত বহাই দি এটা হুইচেল মাৰিবলৈ দিয়া হৈছিল আৰু এটা হুইচেল মৰাৰ পিছত ধুনীয়াকৈ পিঠাটো ষ্টেণ্ডডালৰ পৰা উলিয়াই লৈছিলোঁ। চাওকচোন কি ধুনীয়াকৈ ওলাই আহিছে। খাবলৈও ভাল লাগে আৰু ভাপত দিয়া পিঠা বুলিও ক'ব পাৰি। বহুত কোমল হয়, অতি কম সময়ৰ ভিতৰতে ইয়াক বনাব পাৰি। এয়া দেখিছেনে? অলপ অলপকৈ মই দি লৈছোঁ। প্ৰথমতে ষ্টেণ্ডডালত অকণমান ঘিউ নাইবা ৰিফাইন তেল দি ল'ব লাগিব, তেতিয়া সহজে এৰাই আহিব পিঠাটো। অতি কম সময়ৰ ভিতৰতে এনেদৰে বহুতো পিঠা বনাব পাৰি। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।